ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আবেগৰ বৰষা ধাৰাবাহিকত অভিনয় কৰা জিলমিলৰ বায়েক জুমি অৰ্থাৎ নতুনকৈ অহা জনপ্ৰিয় অভিনেত্ৰী শিল্পীশিখাৰ বিবাহ বিচ্ছেদ হ'ল। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে এই কথাটি নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী হঠাতে কিয় বিবাহ বিচ্ছেদ হ'ল আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পীশিখাৰ বিবাহ বিচ্ছেদ হ'ল। এই কথাটি বৰ্তমান তেখেতে সামাজিক মাধ্যমত এটি ইণ্টাৰভিউৰ জৰিয়তে জানিবলৈ দিছে। সঁচাকৈ খবৰটো পাই বহুত বেছি দুখ লাগিলে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ স্বামীৰ ঘৰখনে মানসিকভাৱে বহুত অশান্তি কৰে। আনকি স্বামীয়ে তেখেতৰ কথা তেওঁৰ আগত শ্বেয়াৰ নকৰে আৰু স্বামীৰ ঘৰখনে তেখেতক বহুত অশান্তি কৰে। সেয়েহে তেখেতে ডিপ্ৰেশ্যনত ভুগি এই সিদ্ধান্ত ল'বলৈ বাধ্য হয়। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।